ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এনটেক আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। প্ৰথম খবৰটো হৈছে গুগল প্লে ষ্ট'ৰৰ ওপৰত। আপোনালোকে জানে যে কেইদিনমান আগত গুগলে পাবজিৰ লগতে 100তকৈও অধিক এপ প্লে ষ্ট'ৰৰ পৰা আঁতৰাই দিছিল। এতিয়া গুগলে পুনৰ 17টা এপ প্লে ষ্ট'ৰৰ পৰা ৰিমুভ কৰিছে। গুগলে প্লে ষ্ট'ৰত সেইসমূহ এপহে ৰাখে যিসমূহ সম্পূৰ্ণভাৱে ছিকিউৰ হয়। কিন্তু কেতিয়াবা প্লে ষ্ট'ৰত এনেকুৱা এপো আহি যায় যিসমূহে আমাৰ বহুত লোকচান কৰিব পাৰে। গুগল প্লে ষ্ট'ৰত এনেকুৱা 17টা এপ অন্তৰ্ভুক্ত হৈছিল যিকেইটা SMS, কণ্টেক্ট, ডিভাইচ ইনফৰমেশ্যন আদিৰ দৰে আমাৰ পাৰ্চনেল ডাটাসমূহ চুৰ কৰে। সেই এপকেইটা গুগলে এতিয়া প্লে ষ্ট'ৰৰ পৰা ৰিমুভ কৰি দিছে। সেই এপকেইটা আপোনালোকৰ মোবাইলত আছে যদি এতিয়াই আনইনষ্টল কৰি দিয়ক। এপকেইটাৰ নামসমূহ মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই ল'ব। নেক্সট খবৰটো হৈছে গুগলে এণ্ড্ৰইড ইউজাৰ্ছসকলক এটা অৰ্ডাৰ দিছে যাতে আপোনালোকে হেকাৰৰ চিকাৰৰ পৰা ৰক্ষা পৰে। গুগলে সময়ে সময়ে গুগল ক্ৰমটো আপডেট কৰি থাকে যাতে ইউজাৰ্ছসকলৰ ছিকিউৰিটিটো অধিক টান হৈ থাকে। কিন্তু ইয়াৰ মাজতো হেকাৰসকল কেতিয়াবা গুগল ক্ৰমটো হেক কৰিবলৈ সক্ষম হয়। হেকিঙৰ পৰা ৰক্ষা পৰিবৰ বাবে গুগল ক্ৰমত গুগলে এটা নতুন আপডেট দিছে আৰু ইউজাৰ্ছসকলক সোনকালে সেই গুগল ক্ৰমটো আপডেট কৰি ল'বলৈ সকিয়নি দিছে যাতে তেওঁলোক হেকাৰৰ চিকাৰৰ পৰা ৰক্ষা পৰে। নহ'লে ইউজাৰ্ছসকলৰ পাৰ্চনেল ডাটা, বেংকিং ইনফৰমেশ্যন আদি হেকিং হোৱাৰ সম্ভাৱনা আছে। নেক্সট খবৰটো ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে, কিয়নো এইবাৰ যিসকলে HSLC এক্সাম দিব তেওঁলোকৰ অনলাইন ফৰ্ম ফিল-আপ আৰম্ভ হৈ গৈছে। ছেবাৰ অনলাইন ফৰ্ম ফিল-আপ 2 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 23 নৱেম্বৰ 2020। অনলাইন ফৰ্ম ফিল-আপ কৰাৰ ৱেবছাইটটো হৈছে ছেবাৰ অফিচিয়েল ৱেবছাইট sebaonline.org। ফৰ্ম ফিল-আপৰ পে'মেণ্টসমূহ হৈছে এনেধৰণৰ: এক্সামিনেশ্যন ফিজ 650 টকা, চেণ্টাৰ ফিজ 300 টকা, প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ 150 টকা। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।